আজি মই খেলি খেলি এটা কথা ক'ম, ভাল লাগিলে লাইক কৰিব। আপোনালোকক ক'ব খুজিছোঁ, আপুনি মাছ ভাল পায় নে মাংস ভাল পায়? মইতো মাংস ভাল পাওঁ। কেনেকুৱা ঘৰৰ প্ৰব্লেম বেছি নাপায়, ডাইৰেক্ট আলু দুটামান দিল আৰু ডাইৰেক্ট কিবা এটা জলকীয়া পিঁয়াজ কাটি দিল, হৈ গ'ল। মাছ কিনি আনিলে বহুত কষ্ট হৈ নাপাওঁ মই। কেনেকুৱা মাছটো আনিবি, কিনি আনিলি আৰু বাচিব লাগিব, বাচি কেনে তাৰপিছত কাটিব লাগিব, কাটাৰ পিছত তেলত ভাজিব লাগিব, তেলটোও লাগে বেছি, তেলটো বেছি দি কেনে ভাজোতে ভাজোতে ৰান্ধনি কষ্ট, ৰান্ধনি তাতে যদি তেল ছিকি যায়, গ'ল বোলে বাকলি। তাৰপিছত লাগিল সিয়াক ভাল কৰিবৰ কাৰণে ঔষধ পাতি আৰু কি লাগিব আৰু মলম লাগিব, এইটো ভাল হোৱাতে কিমান টাইম। আৰু মাংসটো আনিলি কি, মাংসটোতো বেলেগকৈ কাটি দিয়ে, কাটি কিনে আনিলি খালি থ'ব লাগিব, ৰান্ধনিয়ে থ'ব লাগিব, থৈ কেনে ডাইৰেক্ট কিবা কৰিলে হ'ল, ৰান্ধি দিলে হ'ল, দুটামান আলু কাটি দিলে হ'ল, আৰু যদি তাতে বিলাহী কাটি দিয়া, সোৱাদটো বেলেগ হৈ যায়। বেছি কিবা নালাগে আৰু মানে তাতে ডাইৰেক্ট মাংসটো ডাইৰেক্ট ড্ৰাই ফ্ৰাই কি কয় এইবিলাক যি পাই তাকে মানে বনালে বহুত ভাল লাগে আৰু খালে। আৰু ব্ৰইলাৰে হওক, লোকেলে হওক আৰু গাহৰি হওক। কিন্তু মাছটোৰ প্ৰব্লেম মই বিৰাট পাওঁ। চালা আৰু ভাত খোৱা সময়ত এটা কাঁইটবিলাক ওলাই খাবলৈ। মোৰ ল'ৰাটোকতো এইটোও খোৱাব নোৱাৰোঁ। চালা ল'ৰাটোৰো কিবা পৰা ওলাই দিব লাগে, ইয়াক খুৱাই দিব লাগে, ভাল কৰি খুৱাব লাগিব। কাটা কাঁইট আছে না নাই, কি আছে না নাই, চালা ইমান টেনশ্যন লোৱাৰ বজা। চালা বেটা তাত যদি গলত কাটা লাগে, তাৰপিছত কোনে দেখিছে মাছ বেপাৰী, মাছ খিন্না কাটা ওর চিকেন বেস্ট। ভাল লাগিলে লাইক কৰিবি আৰু শ্বেয়াৰটো কৰিবি, আৰু মোৰ লগত টক্কৰ লাগিব চিৰচি। দুটা খেল খেলিলে দুটাই হাৰিল, আৰু আপোনালোকে যদি মোৰ লগত খেলিব খোজা, তাতে মোৰ লিংকটো দি আছে, ধনজিত বুলি। আৰু আপুনি যদি খেলিবৰ কাৰণে খোজা, মোৰ লগত খেলিব পাৰে। ধন্যবাদ।